নমস্কাৰ বন্ধুসকল, মই শিল্পী দাস ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ ফালৰ পৰা কৈছোঁ। মানে কি মই আজি আপোনালোকক এটা বিশেষ ভিডিঅ' মানে আগবঢ়াইছোঁ। মানে কি কিছুমান ছাগলীয়ে মানে হিটত নাহে, আপোনাৰ বহুত দিন লগায় পোৱালি দিয়াৰ পিছতো মানে কি আপোনাৰ হিটত নাহে। এনে আপোনাৰ 2.5 মাহ 3 মাহৰ ভিতৰত হিটত আহিব লাগে, তাৰপিছতো মানে নাহে। তেনেকৈ সময়মতে নহয় আৰু তেনেকৈ পোৱালি প্ৰডাকশ্যনৰ ক্ষেত্ৰতো তেনেকৈ অকণমান মানে অলপ প্ৰব্লেম হয় আৰু তেনেকুৱা ধৰণৰ হয়। মই মানে কি আপোনালোকক স্ক্ৰীণত দেখাই দিম আপোনালোকক মানে কি এটা মেডিচিন আছে। এই মেডিচিনটো আপোনালোকে মানে এইটো পাউডাৰ হয় এটা, আপোনালোকে তাৰে 2 চামুচকৈ আপোনালোকে 10-15 দিন খুৱাই দিলে হ'ল। খুৱাই দিয়াৰ পিছত মানে কি আপোনাৰ 10-15 দিন পিছতে মানে কি হিটত আহিব। সেইটো মই মেডিচিন আপোনালোকক স্ক্ৰীণত দেখাই দিম। আৰু ইয়াৰে মাজতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। মানে কি ফাৰ্ম ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' আপোনালোকে মোৰ ইউটিউব চেনেলটোত দেখা পাব। আৰু মানে কি আপোনাৰ কিছুমান ছাগলী মানে ছাৰ্ভিচটো ঠিকেই লোৱাৰ পিছত আকৌ মানে কি প্ৰেগনেঞ্চিটো নৰয়, মানে কি আপোনাৰ তেনেকুৱা কিছুমান প্ৰব্লেম হয়। মানে কি তেনেকুৱা হ'লে আপোনালোকে কি কৰিব, ছাৰ্ভিচ লোৱাৰ পিছত আপোনালোকে কমেও 20 দিন 21 দিন আপোনালোকে নিমখটো নিদিবয়ে, পাৰালৈকে নিদিবয়ে। তাৰপিছতো মানে কি আপোনাৰ তাৰপিছতো দিলেও আপোনালোকে অলপ দিব, মানে নিমখটো বেছিকৈ দিলে মানে প্ৰেগনেঞ্চিটো মানে ৰৈ নাথাকে। সেইকাৰণে তাৰ ফলতো মানে কি মানে আকৌ ছাৰ্ভিচত লগাব লগা হয়। তেনেকুৱা মানে কি আপোনাৰ টাইমো লছ হয়, মানে প্ৰডাকশ্যনটো যদি তেনেকৈ ৰৈ যায়, তেনেকৈ আপোনালোকৰ হয়তো ফাৰ্মখনৰ কৰা নকৰা তেনেকুৱা সমান হয়। যিহেতু খৰচ হৈ থাকে, জীৱ থকা বস্তু মানে কি খৰচ হৈ থাকে। সেইকাৰণে মানে সময়মতে তেনেকৈ পোৱালি প্ৰডাকশ্যন হ'লে সকলোৰে ভাল লাগে, মোৰ বা আপোনাৰ বা সকলোৰে মানে কি ভাল লাগে তেনেকৈ। যিহেতু তাতে কিবা এটা ইনভেষ্ট কৰা গৈছে, মানে কি যদি তেনেকুৱা হৈ থাকে বেয়া লাগে। সেইকাৰণে আপোনালোকে নিমখটো নিদিবই, 21 দিনমান নিমখটো নিদিবই আপোনালোকে। তাৰপিছতো মানে কি আপোনাৰ 3 মাহমানলৈকে আপোনালোকে নিমখটো কমকৈ দি থাকিব। তেতিয়া মানে কি প্ৰেগনেঞ্চিটো তেনেকৈ ৰ'ব। আৰু মানে কি আপোনাৰ ছাৰ্ভিচ লোৱাৰ টাইমতো মানে কি আপোনাৰ হেৰি কৰিব, মানে ছাগলীটো অকণমান দাঙি দি তেনেকৈ ৰাখি দিব কিছু টাইম। তাৰপিছত তেনেকৈ মানে কি কেতিয়াবা কিছুমানৰ তেনেকৈ প্ৰেগনেঞ্চিটো তেনেকৈ নহয়, সেইকাৰণে অকণমান পিছফালটো দাঙি দিব, তেনেকৈ অকণমান টাইম ৰাখি দিব। তেনেকৈ আপোনালোকে তেতিয়া মানে কি আপোনালোকে সঠিক ফলটো পাব। আৰু মানে কি আপোনাৰ কেনেকুৱা কিছুমান ছাগলী মানে কি মই যিটো পাউডাৰৰ কথা কৈছোঁ, পাউডাৰটো নোখাই কিনে আপোনালোকে এটা কামো কৰিব পাৰে। আপোনালোকে 5 দিন মানে 5টা কণী খুৱাব পাৰে, লোকেল কণী। তেনেকৈ আপোনালোকে কণী খোৱালেও মানে কি তেনেকৈ হিটত আহে। মোৰ সেইটো প্ৰেক্টিকেলি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। তেনেকৈ আপোনালোকে তেনেকৈও কণীটো তেনেকৈ ইউজ কৰিব পাৰে। আৰু মইতো দিমেই আপোনাৰ স্ক্ৰীণত শ্ব' হৈ থকাকৈ, মানে কি মই সেই পাউডাৰটো মই আপোনালোকক দেখাই দিম। সেইটো আপোনালোকে 10-15 দিন হোৱাৰ পিছতো মানে কি আপোনালোক তেনেকৈ হিটত আহিব। আৰু আপোনাৰ কেনেকুৱা মানে কি সেই পাউডাৰটো ফাৰ্ষ্ট টাইম দিওঁতে খাব নুখুজিব। এনে আপোনালোকে সেই কি বুলি কয় চাপৰৰ লগত তেনেকৈ মিক্স কৰি খোৱালে হ'ল। ফাৰ্ষ্ট টাইম খাব নুখুজিব। তাৰপিছত যেতিয়া অলপকৈ খাব, তেতিয়া পূৰা ধুনীয়াকৈ খোৱা হ'ব। খোৱা হোৱাৰ মানে আপোনাৰ 10-15 দিন পিছত তেনেকৈ হিটত আহিব। মানে কি যদি আৰু কিছুমান আপোনাৰ এনে ফাৰ্ষ্ট টাইম কিছুমান হেৰি মানে কি বুলি কয় মানে পোৱালিয়ে নহয়, মানে সেইটো কি বুলি কয় সেইটোৰ কাৰণে কিন্তু আকৌ সেইটো বেলেগ। মানে কি আপোনাৰ সেইটো হোৱালেও তাই হিটত নাহে। মানে কিছুমান পোৱালি তেনেকৈ পোৱালি নহয়, কিছুমান তেনেকৈ সেইবিলাকত সেইটো ইউজ কৰিলেও সেইটো নহয়। কিছুমান তেনেকুৱা থাকে, মানুহৰ ক্ষেত্ৰতো থাকে, সকলো জীৱ জন্তুৰ ক্ষেত্ৰত সেইটো থাকে, কিছুমানৰ পোৱালি নহয়।
সেইটো আকৌ হোৱালেও তেনেকৈ নহয় মানে কি ছেকেণ্ড টাইম যিবিলাক মানে কি আপোনাৰ পোৱালি হৈছে পোৱালি হোৱাৰ 2.5 মাহ 3 মাহৰ ভিতৰত মানে কি হিটত আহিব লাগে মানে কি আপোনাৰ যদি তেনেকৈ হিটত নাহে তেতিয়া আপোনালোকে তেনেকৈ মই কোৱা পাউডাৰটো ইউজ কৰিব পাৰে আপোনালোকে ঠিক আছে বাৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইমানতে হেৰি কৰিলোঁ মানে কি আপোনাৰ মোৰ কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তেনেকৈ তাৰ পৰাও আকৌ কণ্টেক্ট কৰিব পাৰিব কিবা যদি আপোনাৰ মই কোৱাখিনিও যদি আৰু মানে ভালদৰে বুজি পোৱা নাই তেনেহ'লে আপোনালোকে আৰু মানে মোক তেনেকৈ কণ্টেক্ট কৰিব পাৰিব কিছুমান আৰু বেলেগ যদি আপোনালোকে আইডিয়া মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে যিখিনি আইডিয়া আপোনালোকে ল'ব খোজে সেইখিনিও তেনেকৈ আপোনালোকে কণ্টেক্ট কৰিলে হ'ল বা হোৱাটছআপ কৰিলে কেতিয়াবা ফোন উঠাব নোৱাৰিবও পাৰোঁ কেতিয়াবা কিবা কাৰণ বিজি থাকিব পাৰোঁ মই তথাপিও কল বেক কৰোঁ বেছিভাগ কল বেক কৰোঁ কিছুমানৰ হয়তো ৰৈ যাব পাৰে তেনেকৈ আপোনালোকে তেতিয়া হোৱাটছআপত মেছেজ কৰিব পাৰে ঠিক আছে বাৰু ভিডিঅ'টো আজি ইমানেই ধন্যবাদ